ইতিহাস থিয়েটাৰ 2021-22 নাট্যবৰ্ষ বিগত সময়ৰ দুৰ্দিনবোৰক পাহৰি ব্যয়বহুল প্ৰযোজনাৰে নতুন ৰূপত পুনৰ দৰ্শকৰ মাজলৈ আহি আছে ইতিহাস থিয়েটাৰ। অসমবাসী ৰাইজৰ মৰম আৰু আশীৰ্বাদ কামনাৰে 2021-22 নাট্যবৰ্ষৰ বাবে ইতিহাস থিয়েটাৰৰ মহা আয়োজন। মৃদুল শৰ্মিষ্ঠাৰ ৰোমান্টিক জুটিৰে দুগৰাকী শিল্পীৰ করুণ প্রেম কাহিনীর অভিজিৎ ভট্টাচার্যর পুনৰ ধাৰণা লাগিব। ইতিহাস থিয়েটাৰৰ আন এক মহা আয়োজন। জীৱনৰ শেষ সময়ত যিখন নাটক চাই ভূপেন দাই বুক শুকাই কান্দিছিল, যিখন নাটকে ভ্ৰাম্যমাণৰ বুকুত ন ন অভিলেখ কৰিছিল, যিখন নাটক পুনৰ মঞ্চস্থ কৰিবলৈ অসমীয়া ৰাইজৰ বাৰে বাৰে অনুৰোধ, যিখন নাটকৰ অভিনয়েৰে মোহাচন্ন কৰি ৰাখিছিল প্ৰতিজন অসমীয়া, নহাজেৰে মৃদুল ভূঞাৰ অনবদ্য অভিনয়েৰে 2021-22 নাট্যবৰ্ষত অভিজিৎ ভট্টাচাৰ্যৰ তীক্ষ্ণ কলমৰ অমৰ সৃষ্টি ভুল নুবুজিবা ভূপেন দা, ভুল নুবুজিবা ভূপেন দা। লগতে থাকিব নাট্যকাৰ ধ্ৰুৱজ্যোতি শৰ্মাৰ বৃদ্ধ আশ্ৰমত জুই।